हाँ रुको जरा सबर करो ইমান ৰেষ্টুৰেণ্ট ইয়াত আছে তই মোক আগত কোৱা নাই কিয় তোক এতিয়া লৈ আহিছো নতুনকে খুলিছেহে এখন নতুনকে খোলা কথা বাদ দে তই মোক আগত ক'ব লাগে নাই এতিয়া খাবলৈ বহ বেলেগ বাদ দে এই ভাই তই যে মোক এই ৰঙা আৰু নীলা পানীখিনি আনি দিছ আৰু লগতে এই ওপৰত এইবোৰ পদিনা কি তই এইবোৰ খাবলৈ মোক লৈ আহিছিল নেকি তই ৰস লাগিব নহয় খোৱা বস্তু এইটো মছজিদৰ বুলি কয় খাই লয় এইটো তাৰপৰা খোৱা বস্তু আহি আছে এই গৰুটোৱে মানে মানুহৰ আগত লাজ পাই মাৰিব ইয়াৰ পাছতে আমাৰ ওচৰলৈ আহিলে বিভিন্ন ধৰণৰ ডিছ এইটো হৈ গ'ল চিলি ম'ম' চিকেন ললিপপ ফ্ৰাই ৰাইচ চিলি চিকেন চিকেন চাও লগতে আছে চিকেন ৰোল এই খাই কিন্তু বিৰাট মজা লাগে ন খাইটো মজা লাগিবই না ইমান ধুনীয়াকৈ এনেই বনাইছে নেকি আকৌ দামো কম কিয় আকৌ তো গাইজ আপোনালোকে আহিম বুলি ভাবিলে আহিব পাৰে আমাৰ গোগামুখতে থকা ৰুষ্টম কিচেন ইয়াত আপোনালোকে হোম ডেলিভাৰীলৈকে পাই যাব লগতে আপোনাৰ বাৰ্থডে হওক কিবা চেলিব্ৰেট কৰিবলগীয়া হওক আপোনালোকে আহিব পাৰে বিন্দাছ আপোনালোক ফেমিলি লৈও আহিব পাৰে যদি আপোনালোকৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড আছে তেওঁলোকৰ লগতো আহিব পাৰে আমাৰ নাই সেইটো বেলেগ কথা আৰু এওঁলোকৰ এড্ৰেছটো হৈছে ঢকুৱাখানা ৰোডত থকা পোষ্ট অফিচৰ ওচৰতে কাইলৈ কিন্তু খাব লাগিব কাইলৈ মই খুৱাম কিন্তু কোনোবা যদি অডিয়েন্সৰ মাজৰে কোনোবা ছোৱালীয়ে অকলে আহিম বুলি যদি ভাবিছে তেতিয়া মোক DM কৰিব পাৰে মানে মই অকলে থাকোঁতো মোৰ লৈ আহিবি তোৰ কথাটো বেলেগ মই মানে অকলে থাকোঁতো তাকে আৰু বাকী গৈ থাকো নেকি তই কৈ দে আকৌ অডিয়েন্সৰ কোনোবা যদি আহে আৰু অৰ্ডাৰ কৰে যদি আমি নাম্বাৰটো দি দিম ধুনীয়াকৈ অৰ্ডাৰ কৰি খাব